নমস্কাৰ, মই আছিক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো অহাকালি আপোনালোকৰ যিবিলাকৰ মণ্ডল ট্ৰেইনিঙৰ এক্সাম আছে তেওঁলোকক মই মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি ভিডিঅ'টোত মই আপোনালোকৰ লগত অসমীয়া বিষয়ৰ ইম্পৰ্টেণ্ট 100টা কুৱেশ্যন আলোচনা কৰিম। লগতে মই ডিছক্ৰিপশ্যনত মোৰ ফেচবুক পেজৰ লিংক দি দিছোঁ, তাত মই আপোনালোকৰ লগত অন্য 100টা কুৱেশ্যন শ্বেয়াৰ কৰিম। আপোনালোকে 200টা কুৱেশ্যন নিশ্চয় চাব। তলৰ কোনগৰাকী সাহিত্যিকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল? ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সম্পাদনা কৰা আলোচনীখন হ'ল প্ৰান্তিক। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথি হৈছে বনফৰিঙৰ ৰং। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ দুখন গীতৰ পুথি হৈছে সণবৰণীয়ে আই আৰু সুৰীয়া মাত। তলৰ কোনখন গ্ৰন্থ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনা? সূৰ্য। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থখন হৈছে সুদীৰ্ঘ দিন আৰু ঋতু। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? দুধনৈ অধিৱেশনত। তলত উল্লেখিত কোনখন গ্ৰন্থ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনা? অসমৰ লোক সংস্কৃতি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনত নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰীৰ ওচৰৰ নামৰ ঠাইত। 12 বছৰ বয়সত শংকৰদেৱক কাৰ তলত পঢ়িবলৈ পঠোৱা হৈছিল? মহেন্দ্ৰ কন্দলীৰ। শংকৰদেৱৰ প্ৰথম পত্নীৰ নাম আছিল সূৰ্যৱতী। জগদীশ মিশ্ৰই শংকৰদেৱক ক'ত ভাগৱত গ্ৰন্থ প্ৰদান কৰিছিল? বৰদোৱাত। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলন ক'ত হৈছিল? ধুৱাহাট বেলগুৰিত 1522 চনত। শংকৰদেৱে জীৱনৰ শেষ সময়ছোৱা কটাইছিল কোচবিহাৰত। ভক্তি ৰত্নাৱলী নামৰ সংস্কৃত গ্ৰন্থখন শংকৰদেৱক কোনে আনি দিছিল? কণ্ঠভূষণে। শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি আছিল? খেৰসূতী। শংকৰদেৱৰ প্ৰথম সংলাপবিহীন নাট কি আছিল? সিংহযাত্ৰা 1464 চনত। শংকৰদেৱৰ জোঁৱায়েকৰ নাম কি আছিল? হৰি ভূঞা। শংকৰদেৱৰ মৃত্যু হৈছিল 1568 খ্ৰীষ্টাব্দত। শংকৰদেৱে তেওঁৰ পূৰ্বৰ কোনজন কবিক অপ্ৰমাদিক কবি বুলি আখ্যা দিছিল? মাধৱ কন্দলীক। তলৰ কোনখন মহাপুৰুষ শংকৰদেৱৰ কাব্য নহয়? হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ আৰু কুৰুক্ষেত্ৰ হয় ৰাজহুৱা কাব্য নহয়। ৰাজহুৱা কাব্যখন মাধৱদেৱৰ ৰচনা। মহাপুৰুষ শংকৰদেৱৰ ৰচিত কাব্যৰ সংখ্যা 6খন। মহাপুৰুষ শংকৰদেৱ ৰচিত তলৰ কোনখন গ্ৰন্থ মূলতঃ ভক্তি তত্ত্বমূলক গ্ৰন্থ নহয়? পত্নী প্ৰসাদ নহয়, বাকীবিলাক হয়। গুণমালা পুথিৰ আধাৰ গ্ৰন্থ কি? ভাগৱত। তলৰ কোনখন নাট লিখি শেষ কৰাৰ লগে লগে শংকৰদেৱে তিৰোধান হয়? ৰাম বিজয়। তলৰ কোনখন নাট শংকৰদেৱ ৰচিত নহয়? অৰ্জুন ভঞ্জন। অৰ্জুন ভঞ্জনখন মাধৱদেৱ ৰচিত। শংকৰদেৱৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন বুলি কোনখন পুথিক কোৱা হয়? কীৰ্তনক। শংকৰদেৱৰ কীৰ্তন গ্ৰন্থখনক কোনে এখন গ্ৰন্থ ৰূপ দিছিল? ৰামচৰণ ঠাকুৰে। কুসুমমালা ছন্দসজ্জাটো কিমান আখৰীয়া? 6 আখৰীয়া। অসমীয়া নাট্য সাহিত্যৰ জনক কোন? শংকৰদেৱ। সিংহযাত্ৰা ভাওনাখন কেইদিন কেইৰাতি অনুষ্ঠিত হৈছিল? 7 দিন 7 ৰাতি। শংকৰদেৱৰ নাটত প্ৰয়োগ কৰা ভাষাটোৰ নাম কি? ব্ৰজাৱলী। ভতিমামুখ কি আছিল? প্ৰশস্তি বা গুণ-গৰিমা প্ৰকাশক গীত আছিল। শংকৰদেৱে ৰচিত ৰাজ প্ৰতিমাৰ বিষয়বস্তু আছিল কোচ ৰজা নৰনাৰায়ণ প্ৰশস্তি। শংকৰদেৱে কেই প্ৰকাৰৰ ভতিমাৰ প্ৰৱৰ্তন কৰিছিল? 3 প্ৰকাৰৰ। বৰগীত নামকৰণ কোনে কৰিছিল? শংকৰ মাধৱৰ পৰৱৰ্তী বৈষ্ণৱ ভক্তই। বৰগীতসমূহক নোবেল নাম্বাৰ্ছ কোনে আখ্যা দিছিল? বাণীকান্ত কাকতিয়ে। কোন কওঁতে আওৰাবলৈ নিওঁতে শংকৰদেৱৰ বৰগীতবোৰত জুই লাগিছিল? কোন ভকতে আওৰাবলৈ নিওঁতে শংকৰদেৱৰ বৰগীতবোৰত জুই পুৰি নষ্ট হৈছিল? কমলা গায়নে। মন মেৰি ৰাম চৰণহি লাগু বৰগীতৰ ৰচক শংকৰদেৱ। তলৰ কোনটো বছৰত মাধৱদেৱৰ জন্ম হৈছিল? 1489 খ্ৰীষ্টাব্দত। মাধৱদেৱৰ মাতৃৰ নাম কি আছিল? মনোৰমা। মাধৱদেৱৰ ভনীয়েকৰ নাম কি আছিল? উৰ্বশ্ৰী।